দৰঙৰ ঐতিহাসিক কাপুৰপুৰী থানত শুভাকাংক্ষীসকলৰ সৈতে মিলিত হ'ল প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া। দৰং জিলাৰ উল্লেখযোগ্য আৰু আকৰ্ষণীয় সমষ্টি হিচাপে পৰিচিত চিপাঝাৰ সমষ্টিত এতিয়া ক্ৰমান্বয়ে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰাৰ লগে লগে পিছ পৰি থকা নাই চিপাঝাৰ সমষ্টিও। এই সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ টিকট প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। এই অনুসৰি হাজৰিকাপাৰাৰ ঐতিহাসিক কাপুৰপুৰী থানত উপস্থিত হয় বিনন্দ কুমাৰ শইকীয়া। তাত তেওঁ নিজৰ শুভাকাংক্ষী আৰু দলীয় কৰ্মীসকলৰ সৈতে মিলিত হয়। এই উপলক্ষে সাংগঠনিকভাৱে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। পাছত সকলোৱে একেলগে প্ৰীতিভোজ গ্ৰহণ কৰে। আমাৰ সংবাদ মাধ্যমক সম্বোধন কৰি বিনন্দ কুমাৰ শইকীয়াই নিজৰ বৰ্তমান ৰাজনৈতিক স্থিতি আৰু আগন্তুক দিনৰ পৰিকল্পনাৰ বিষয়ে মন্তব্য আগবঢ়ায়। আপুনি আজি ঐতিহাসিক কাপুৰপুৰী থানত যিহেতু সকলো শুভাকাংক্ষীৰ লগত মিলিত হৈছে, ইয়াৰ প্ৰথম উদ্দেশ্যটো আচলতে কি? উদ্দেশ্য আচলতে আমাৰ দুটা উদ্দেশ্য মুখ্যতঃ। এটা হৈছে যে আমি দীৰ্ঘদিনৰ আমাৰ যিসকল শুভাকাংক্ষী, যিসকল এই অঞ্চলৰ আমাৰ শুভচিন্তক, সেইসকলক এবাৰ মুকলিভাৱে লগ পোৱা আৰু আমাৰ দলীয়ভাৱেও বহু সতীৰ্থ, বিশেষকৈ এতিয়া আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বহু সতীৰ্থ বহুদিন ধৰি কৰ্মক্ষেত্ৰলৈ তেওঁলোকে দলীয় কাম কাজত ওলাই অহা নাই, সেইসকলক একগোট কৰাৰ উদ্দেশ্য। আৰু লগতে অন্যান্য যিসকল কোনো দলত নাই কিন্তু বৰ্তমান চৰকাৰখনৰ প্ৰতি বিতুষ্ট, সেইসকল মুখ্য ব্যক্তি কিছুকো আমি একেলগ পোৱাৰ এটা উদ্দেশ্য। সেইটো হৈছে প্ৰথম কথা। আৰু দুই নম্বৰ হৈছে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এতিয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয়ৰ নিৰ্দেশত এতিয়া আমাৰ এটা কাৰ্যসূচীও চলি আছে, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। আমি এই সুযোগতে এই অঞ্চলৰ বিশিষ্ট লোকসকলক আৰু ৰাইজকো একবাৰ লগ পোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আমাৰ শুভাকাংক্ষীসকলে আজি নখোৱা হিচাপে এটা অনুষ্ঠান এই ঐতিহাসিক কাপুৰপুৰী স্থানত আয়োজন কৰিছিল। এই অনুষ্ঠানত হাজৰিকাপাৰা গাঁও পঞ্চায়ত আৰু দেৱানন্দ গাঁও পঞ্চায়ত এলেকাৰ আমাৰ বহু দলীয় শুভাকাংক্ষী, বহু দলীয় পুৰণি সতীৰ্থ, লগতে অন্য দলৰো কিছু ব্যক্তি, আৰু তাৰ লগতে আমাৰ কোনো দলত নথকা নিৰপেক্ষ ব্যক্তি এই আমাৰ নখোৱা অনুষ্ঠানটোলৈকে আহিছিলে। আৰু তেওঁলোকৰ লগত মুকলিমূৰীয়াভাৱে আজি আমি অলপ মত বিনিময় কৰিছোঁ। বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ যিবিলাক মানে কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডত মানুহবিলাক যে বিতুষ্ট হৈ আছে, আজি যে কথা কোৱাৰ এটা মুকলি পৰিৱেশ নাই, মত প্ৰকাশৰ স্বাধীনতা যে মানুহৰ হেৰাই গৈছে, এই কথাবিলাক আজি আমাৰ এই নখোৱা অনুষ্ঠানটোতে মুকলিমূৰীয়াকৈ ৰাইজে কৈছে। আৰু তাৰোপৰি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যে এতিয়া এটা উশাহ ল'ব নোৱাৰা অৱস্থা কৰিছে, দুৰ্নীতি পৰ্বতসমূহ দুৰ্নীতি হৈছে আৰু সাম্প্ৰদায়িক এটা বিষবাষ্প বিয়পাই ৰাইজৰ মাজত বিভেদৰ পৰিকল্পনা কৰিছে, এই কথাবিলাকো ৰাইজে উপলব্ধি কৰিছে। আৰু আজি আমাৰ এই যিটো মূল্যবৃদ্ধিটো আছেই, তাৰ লগত অন্যান্য সকলো ফালৰ পৰা আজি যে ৰাইজ জুৰুলা হৈছে, সেই কথাবিলাক অলপমান মুকলিমূৰীয়াকৈ প্ৰকাশৰ এটা আলোচনা এটা আজি কৰিছে ৰাইজে। আৰু নখোৱা অনুষ্ঠানটোত আমি সকলোৱে লগ হৈ ভাত এসাঁজ খালোঁ আৰু বহুদিনৰ মূৰত আজি পুৰণি সতীৰ্থসকলক লগ পাই খুবেই ভাল লাগিছে আৰু তেওঁলোকেও নতুন উৎসাহ এটা, উদ্দীপনা এটা লাভ কৰিছে আৰু আমাক আশীৰ্বাদ জনাইছে। যিহেতু আপুনি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত পুনৰ যোগদান কৰিলে, এই ক্ষেত্ৰত আপোনাৰ সাংগঠনিক স্থিতি বৰ্তমান কেনেকুৱা? আমাৰ খুব ভাল সাংগঠনিক স্থিতি বৰ্তমান। এটা কথা মই অস্বীকাৰ নকৰোঁ যে আমাৰ মাজতে সাংগঠনিকভাৱে কিছু পিছ পৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ, কিন্তু শেহতীয়াভাৱে এতিয়া আমি গাঁৱে গাঁৱে চুবুৰীয়ে যেতিয়া গৈছোঁ, মানুহবিলাকে জাতীয় কংগ্ৰেছৰ প্ৰতি এটা আগ্ৰহ প্ৰকাশ কৰিছে। আকৌ নতুনকৈ কংগ্ৰেছত আহিবলৈ বহু মানুহে আমাৰ লগত যোগাযোগ কৰি আছে আৰু সাংগঠনিকভাৱে আমি এতিয়া পূৰ্বতকৈ বহুত বেছি শক্তিশালী হৈছোঁ চিপাঝাৰত। মই আজিয়ে মোৰ শক্তিৰ কথাখিনি ক'ব খোজা নাই, কাৰণ আমি সকলো কথা গমি পিটি চাই আছোঁ। বিৰোধী দলৰ বা বিশেষকৈ চৰকাৰত থকা দলৰ গতিবিধি আমি লক্ষ্য কৰি আছোঁ আৰু অন্যান্যবিলাকৰো আমি গতিবিধি লক্ষ্য কৰি আছোঁ। সেই অনুসৰি আমি আমাৰ নিজৰ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ আৰু 2026 নিৰ্বাচনত আমি একদম খুব ভালকৈ
নিৰ্বাচনত আমি জয়লাভ কৰাৰ এটা সম্ভাৱনা দেখিছোঁ। খুব ভালকৈ আমি অৱতীৰ্ণ হ'ব পাৰিম আৰু নিৰ্বাচনত আমি ভাৰতীয় জাতীয় কংগ্ৰেছ ইয়াত জয়লাভ কৰাটো আমি মোটামুটি নিশ্চিত হৈছোঁ। অপূৰ্ব ৰাজবংশীৰ ৰিপৰ্ট,